নমস্কাৰ। আজি মই এটা ধুনীয়া মেজিক আপোনালোকক শিকাই দিবলৈ লৈছোঁ। আগতে মেজিকটো শিকোৱাৰ আগতে মেজিকটো দেখাই ল'ব খুজিছোঁ কেনেকৈ মই মেজিকটো কৰিছোঁ। তাৰ পাছত মই মেজিকটো আপোনালোকক শিকাই দিম। আহক, মোৰ হাতত এতিয়া এযোৰ টাচ কাৰ্ড আছে, সেয়া আপোনালোকে দেখা পাইছে। এতিয়া এই টাচ কাৰ্ডযোৰ মই আপোনালোকৰ আগত দাঙি ধৰিবলৈ লৈছোঁ, কিন্তু ইয়াত এইখন কাৰ্ড 26 কাৰ্ড আছে। ইয়াতে থৈছোঁ। ইয়াৰ পৰা যিকোনো কাৰ্ড মই আপোনাক দুখন কাৰ্ড নিব কৈছোঁ। এতিয়া আপুনিতো নিব নোৱাৰে মোবাইলৰ পৰা, মই যিকোনো কাৰ্ড দুখন ইয়াৰ পৰা আগলৈকে থৈ দিছোঁ। এই কাৰ্ড দুখন মই চোৱা নাই, চাওক, মই সঁচাকৈ চোৱা নাই। আৰু এই কাৰ্ড দুখন মই একমাত্ৰ আপোনাকহে দেখাইছোঁ। চাওক, কোনো কাৰণতে মই চোৱা নাই। ঠিক আছে, চাই থৈছে কাৰ্ড দুখন, ধুনীয়াকৈ মনত ৰাখিব। এই দুখন কাৰ্ড মই ইয়াতে ৰাখি দিছোঁ। এই কাৰ্ড দুখন আপুনি যিকোনো দুই জেগাত সোমাই দিয়ক। অলপ ওচৰত আহিব লাগে, কেমেৰাটো অলপ সৰু হ'লে আৰু ভালকৈ হ'ব। এইখন কাৰ্ড ইয়াতে সোমাই দিছোঁ, আৰু এইখন কাৰ্ডো মই ইয়াতে য'তে ইচ্ছা ধুনীয়াকৈ সোমাই দিছোঁ। সোমাই দি এই কাৰ্ডখিনি একদম সমান কৰি দিছোঁ। ইয়াতে কোনো ধৰণৰ এতিয়া এই কাৰ্ড দুখন যে অলপ কেমেৰাটো এতিয়া দূৰলৈকে নিলে ভাল, কাৰণ ডাঙৰকৈ দেখিলে চাবুল কৰা বা মোৰ হাতৰ ইফালে সিফালে হ'ব। এইখিনি কাৰ্ড মই এতিয়া চাবুল কৰিব পাৰোঁ। ভাল চাবুল নহ'ল যদিও চাবুল কৰিব পাৰোঁ। এইটো 100 বাৰ চাবুল কৰিব পাৰোঁ, 200 বাৰ চাবুল কৰিব পাৰোঁ। চাবুল কৰি আছোঁ এতিয়া। এই কাৰ্ড দুখন ক'ত আছে ময়ো নাজানো, আপুনিও নাজানে, আৰু কোনেও নাজানে, মোৰ বিশ্বাস। কিন্তু মই যদি এতিয়া এটা কাম কৰি দিওঁ, আপোনাৰ কাৰ্ড দুখন মনত আছে নহয়? মই ইয়াতে এটা ভাগ থলোঁ, এটা ভাগ ইয়াতে থৈছোঁ, আৰু এটা ভাগ ইয়াতে থৈছোঁ। এই তিনিটা ভাগ মই ধুনীয়াকৈ ইয়াতে থৈ দিছোঁ। এতিয়া এই তিনি ভাগটো যদি মই এনেকৈ ধৰি ইয়াতে মাৰি দিওঁ, দিয়াৰ লগে লগে আপুনি দেখা কাৰ্ড, ইয়াতে তিনিখন কাৰ্ড আছে, এখন বাৰু বেছি আহিলে হিচাপতকৈ। আপুনি ভবা কাৰ্ড দুখন এই দুখন কাৰ্ড, হয়নে? এতিয়া এই যাদুটো কেনেকৈ কৰিছোঁ, এইটো এটা আচৰিত কথা। এতিয়া এই যাদুটো নেদেখাকৈ কেনেকৈ পটককৈ লৈ আহিছোঁ, এইটো এটা টেকনিক। এইটো টেকনিক মই আপোনালোকক আজি শিকাবলৈ লৈছোঁ। আহক, এতিয়া আমি এই মেজিকটো শিকি লওঁ। মেজিকটো কৰাৰ আগতে আপুনি তাজযোৰত এটি বিশেষ ধৰণৰ টেকনিক কৰি ল'ব লাগিব। চাই লওক মই কি কৰিব ওলাইছোঁ, তাজযোৰে কি হৈ আছে। তাজযোৰ অলপ ওচৰলৈকে আনিলে ভাল পাম কেমেৰা। এতিয়া তাজযোৰ এনেকৈ দিয়াৰ লগে লগে এটা কলম দেখা পাইছে আপোনালোকে। কলমটো আগটো নিফটো এইফালে আছে, গুৰিটো এইফালে আছে। এই কলমটোতো ছেইম টু ছেইম আছে। এই কলমটো মই কেতিয়াও এনেকৈ থোৱা নাই, গম পাইছেনে? এনেকৈয়ে আছে চব কাৰ্ড, এনেকৈয়ে আছে চব কাৰ্ড। গোটেই কাৰ্ডখিনিয়ে একে চাইজত আছে। এতিয়া আপুনি একেলগে দেখিলে গম পাব, এই ব্লেক ষ্ট্ৰিপটো একেলগেই আছে দেখিবলৈ, দাগটো। তাৰে তলেদি হোৱাইট দাগ এটা আছে, চবতে হোৱাইট দাগটো দেখা পাইছে আপুনি। এইখিনি লগ লগাই দিলেও সেই একেই দেখা পাব। কিন্তু মই যেতিয়া কাৰ্ড দুখন আপোনাক নিব দুখন কাৰ্ড দিছে, যিকোনো দুখন কাৰ্ড, এই দুখন কাৰ্ড আপুনি যেতিয়া এনেকৈ চাব, সেই চাই থকা সময়খিনিতে মই মোৰ তাজযোৰ কি কৰিছোঁ, লাহেকৈ ঘূৰাই দিছোঁ। এইযোৰ কাৰ্ড ভিডিঅ'ত আহি আছেনে? মই এই কাৰ্ডখিনি ঘূৰাই দিছোঁ। ঘূৰাই দিয়াৰ লগে লগে এতিয়া আপোনালোকে ধুনীয়াকৈ আকৌ থৈ দিছোঁ। এতিয়া এই কাৰ্ডখন এনেকৈ সোমাই দিয়াৰ লগে লগে নিফটো মোৰ এইফালে আছে, এইটো কলমৰ নিফটো এইফালে আছে। তাৰমানে ইয়াতে দিয়াৰ লগে লগে এই হোৱাইট ষ্ট্ৰিপটো, এই ব্লেকটো বা এইবিলাক নিমিলিব ইয়াৰ লগত। যি নহওক, চাওঁ আমি। সোমাই দিছোঁ, আকৌ একবাৰ সোমাই দিছোঁ। যিকোনো ঠাইত সোমাই দিব পাৰে, কোনো ধৰণৰ ইয়াতে হেৰি নাই। এতিয়া আপুনি যিমান বাৰে চাবুল নিদিয়ক বা যিমানেই নাকাটক, আপুনি যদি লাহেকৈ দিয়ে, আৰু মই অলপ জুম কৰি দেখাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই যে হালধীয়া দাগটো দেখিছেনে? আৰু এই হালধীয়া দাগটো, এই দুখন স্পষ্ট হৈছে। এই দুখন কাৰ্ডেই হৈছে আপুনি চোৱা কাৰ্ড দুখন। গতিকে এই কাৰ্ড দুখন চাওক আপুনি, এইখন কাৰ্ড।
এতিয়া এই ছিংগুল কাৰ্ডখন মই ধুনীয়াকৈ ওপৰৰখিনিৰ লগত তলত ৰাখিছোঁ। এই কাৰ্ডখন চাই ল'ব লাগে, এইখন কাৰ্ড এইখন কাৰ্ড মই ইয়াতে থৈছোঁ। আৰু এখন আছিলে এইখন কাৰ্ড চাওক লাগে হয়নে? এইখন কাৰ্ড মই কি কৰিছোঁ, এইখিনি ব্লেংক, এইখিনি নাই, ইয়াতে থৈছোঁ আৰু এইখিনি ওপৰত ৰাখিছোঁ। এই তিনিটা ভাগ কৰিছোঁ কাৰ্ডখনৰ। প্ৰথম ভাগটোত মই একদম তলত থৈছিলোঁ, দ্বিতীয় ভাগটো ব্লেংক, কোনো নাই কাৰ্ড, ইয়াতে থৈছোঁ আৰু তৃতীয় ভাগটো মই ওপৰত থৈছোঁ। এতিয়া আমি গম পালোঁ যে এই কাৰ্ড দুখন, আপুনি চোৱা কাৰ্ড দুখন, ওপৰত এখন এইখন কাৰ্ড আৰু একদম তলত কাৰ্ড আছে। এই দুখন কাৰ্ড মই ছেটিং কৰি তলত লৈ থৈ দিছোঁ। এতিয়া মই যদি লাহেকৈ এনেকৈ ধৰি টানি দিওঁ, চাওক আপোনালোকে, টানি দিয়াৰ লগে লগে এই দুখন কাৰ্ড ছিংগুলকৈ মোৰ হাতত গুচি আহিব আৰু বাকীখিনি কাৰ্ড মই তলত পৰি যাব। তো এই দুখন কাৰ্ডেই হ'ব এতিয়া আপুনি বিচৰা কাৰ্ড দুখন। গতিকে এই দুখন কাৰ্ডেই মই আপোনালোকক দেখুৱাইছিলোঁ, মই চোৱা নাছিলোঁ, আৰু এই দুখন কাৰ্ডেই আপোনাৰ কাৰ্ড দুখন। গতিকে একদম ইজি, আপোনালোকে ঘৰত ট্ৰাই কৰিব। আৰু যদি কিবা কাৰণত আপুনি বুজি নাপায় মোক কমেণ্টছত লিখিব, মই কমেণ্টত দিম। মোৰ নতুন এটা চেনেল আহিছে কলাখাৰ, অসমীয়া কলাখাৰ। গতিকে কলাখাৰত আহক, কলাখাৰত মোৰ ভিডিঅ'বিলাক চাওক। ভাল পালে লাইক কৰিব, বেয়া পালে বেয়া বুলি ক'ব, ভাল লগা নাই বুলি ক'ব, পাৰিলে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। আগলৈকে ভাল ভাল ভিডিঅ' পোৱাৰ আশাৰে মই আপোনালোকক এৰিছোঁ। কিন্তু যোৱাৰ আগতে মই এটা কথা কৈ থৈছোঁ, আপোনালোকে মোৰ ধুনীয়া ধুনীয়া এনেকুৱা মেজিক ট্ৰিক, এনেকুৱা কমেডিবিলাক চাবৰ কাৰণে আপোনালোকে বেল আইকনটো চুই থৈ দিব। তেতিয়া আপুনি গম পাই থাকিব, মোৰ নতুন আপলোড হ'লেই আপুনি প্ৰথমতে গম পাব। ধন্যবাদ জনাইছোঁ আজিলৈকে। এটা ধুনীয়া মেজিক ট্ৰিক শিকিলে, অহাকালিলৈ আৰু এটা ধুনীয়া মেজিক লৈ মই আহিম। ধন্যবাদ।